পিন্ধো মানে আৰু গৰমৰ দিনত যে কমফৰ্টেবল কাপোৰ দুটামানে থাকে দুখৰ খবৰ মানে কাইলৈ আমি বোলে কয় বোলে সুকন্যা বুলিয়ে মানে ভিউজ পায় I miss you. হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ যি গৰম বাপৰে মানে ভাবিব নোৱাৰা ইমানেই বেছি গৰম একদম অৱস্থা বেয়া হৈ গৈছে গৰমত আৰু আজি মই দেখিছোঁ পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সন্ধিয়া সময় আৰু আজি হৈছে 19 আগষ্ট হয় আৰু কাইলৈ এটা বৰ দুখ লগা মানে একেবাৰে শেষত কৈ আছোঁ আৰু মই এতিয়া মানে কিবা স্পেচিয়েল ডিছ এটা বনাব লৈছোঁ আৰু আজি জন্মাষ্টমী হয় আৰু সকলোলৈকে শুভ জন্মাষ্টমী মোৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা থাকিলে আৰু এতিয়া ফাইনেলি কাটি মেলি হৈছেগৈ মই এতিয়া কাটি লৈছোঁ এইফালে দেখিছেনে পনীৰ আৰু আজি মই পনীৰ বনাম পনীৰ একদম চিম্পুলকৈ বনাম আপোনালোকে একদম কম সময়ত কম বস্তুত একদম মানে হোৱা এখন মানে চব্জি বুলি ক'ব লাগিব বহুত চিম্পুল হয় একদম আজি মানে কথা কওঁতে মানে লাগি ধৰিব পাৰে দেই মোৰ যেতিয়া মানে মন চন বেয়া হৈ থাকে মানে কথা কওঁতে মানে অকণমান লাগি ধৰে আৰু দেখিছেনে মই সদায় একেটা টি চাৰ্ট পিন্ধি থকাত মানে কাৰোবাৰ প্ৰব্লেমো হ'ব পাৰে ন আৰু যি গৰম পৰিছে ভিডিঅ' বনাইছোঁ বুলি বেলেগ নতুন কাপোৰ পিন্ধিম মোৰ সেইটো মই কেতিয়াও নাভাবোঁ মই ঘৰত নৰ্মেলি যিটো পিন্ধি আছোঁ মই সেইটো পিন্ধিয়ে ভিডিঅ' শ্বুট কৰিছোঁ কোনোবাই বেয়া পালেও লাভ নাই দেই মই সেইটো কৰি দিছোঁ আৰু এতিয়া ব'লক জল্দি একদম এইখন চব্জিখন বনাই লওঁ তাৰপিছত একদম খবৰটো দি আছোঁ কি বেয়া খবৰনো আজি আৰু এতিয়া লৈছোঁ মই এইখিনি বিলাহীখিনি একদম মিক্সাৰত পিচি লৈছোঁ আৰু ইয়াত আছে পিঁয়াজ আদা নহৰু আছে মই একেলগতে পিচি লৈছোঁ আৰু এইখিনি হৈছে পনীৰ আৰু এতিয়া মই কেৰাহী পাতি দিছোঁ এইখন আৰু ইয়াত মই এতিয়া পনীৰখিনি অলপ মানে অলপ ভাজি ল'ম বেছি টাইম নহয় অকণমান টাইম ভাজি লওঁ আৰু এখনো কেৰাহী গৰম হৈছে এখন হৈছে ইয়াত মই এতিয়া দিম ৰিফাইন অকণমান দিম বেছি নিদিওঁ ইয়াত মই ৰিফাইন অকণমান দিছোঁ আৰু এইফালে দিছোঁ মই মিঠাতেল এয়া মিঠাতেল দি দিলোঁ আৰু বেছি তেল দিয়া নাই দেখিছেনে আৰু এইফালে মই ৰিফাইন দি দিছোঁ এতিয়া পনীৰ দি দিম এইফালে মই পনীৰ দি দিলোঁ আৰু এতিয়া এইখিনি মই পনীৰখিনি লৰাই দিম দেখিছেনে পনীৰখিনি দিয়া মাত্ৰকে সিজি পৰিছে এয়া আৰু মই এতিয়া পনীৰখিনি মানে এটা চাইডেহে সিজাম দি এইখিনি মই কাঢ়ি লওঁ এয়া দেখিছেনে এইফালে থৈছোঁ সিজোৱাখিনি আৰু এইফালে নিসিজোৱাখিনি আছে আৰু এইফালে এতিয়া তেল গৰম হৈছেগৈ আৰু লাহেকৈ এইফালে আৰু মেইন কথা এতিয়া পিঁয়াজত যে পানী আছে মই ইয়াত দি দিম যে এইখিনি ধোঁৱা হৈ যাব চাব এনেকৈ হেতা লৈ পিনি হেতাহে দিওঁ আৰু গেছটো কমাই দিছোঁ নহয় এতিয়া আৰু ওচৰলৈ আহিব পাৰি মই খালি এইখিনি ইয়াত দিম এতিয়া মই হালধি আধা চামুচ ইয়াতে নিমখ দি দিম এয়া মই নিমখ একদম সোৱাদ অনুসৰি দিছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব মছলাত দিব লাগিব এইফালে অলপমান ধনিয়া পাউডাৰ তাৰপিছত জিৰা তাৰপিছত দিব লাগিব অকণমান জাষ্ট গুলুৱে খাব নোৱাৰিব যে অকণমান দিম মই ৰেড চিলি পাউডাৰ আৰু এইফালে দিম মই ধুনীয়াকৈ এয়া দেখিছোঁ নহয় ইলাচি লং দালচেনি চব দি দিছোঁ দেই আৰু ইয়াত এইখিনি এতিয়া মছলাখিনি দি দিয়কচোন বিলাহীখিনি দি দিম বাছ মানে ইমানটোমান চেনি দিব লাগিব চেনি অকণমান সোৱাদটো মানে মিঠা নিচিনা আহিব লাগিব যে সেইকাৰণে দিছোঁ মই চেনি ধুনীয়াকৈ উতল আহি গৈছে মই ঢাকন দিয়া নাই কাৰণ ইয়াত মই যে পানী দিয়া নাই এতিয়া এইফালে মই গৰম পানী অকণমান ছাইডত বহাই দিছোঁ তাৰপিছত ধুনীয়াকৈ বনি গৈছে আৰু এটা কথা আপোনালোকক কৈ দিওঁ আকৌ দেই ৰাইজ মানে কি এই কৃষ্ণাই মানে কাম কৰালৈ ভয় নকৰে কিন্তু বহুতে কৈ থাকে অকল যে কৃষ্ণাই কাম কৰি থাকে সেই বুলি কয় যে মানে কি ভিডিঅ'ত কি মোক অকল কাম কৰা দেখে নেকি আপোনালোকে ৰাইজ কাম কৰি ভাল পাওঁ সময় থাকিলে কৰোঁ আৰু মেইন কথাটো হ'ল কি আমাৰ চবেই গোটেইকেইজনে আমি কাম চাম কৰোঁ কাম কৰিলে মানে ভয় নাই ক'বলৈ গ'লে মই কাম চাম চব কৰি মেলি থাকিহে ভাল পাওঁ সোনকালে পানী অকণমান দি দিওঁ পূৰা উতলি আছে পানী ইফালে গৰম হ'ল এতিয়া মই ইয়াত দি দিওঁ গৰম পানী আৰু ইয়াত মই পানী দিলোঁ এতিয়া মই অকণমান টাইম মইখিনি ডাঙৰ ধুনীয়াকৈ উতলি পানীখিনি শুকাই লওক
আজি ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰিব আকৌ দেই এতিয়া দি দিম পনীৰ ৱাও মজা দিয়া তাত মই এতিয়া দিব লাগিব অকল দৈ আৰু অপশ্যনেল হয় আপোনালোকে যদি দিব বিচাৰে দিব পাৰে দৈটো আৰু যদি দিব নিবিচাৰে তেন্তে নালাগে বছ আৰু এতিয়া মই কৈছিলোঁ যে দৈ দিম বুলি এয়া দৈ এতিয়া আহি গ'ল দেই বৈষ্ণৱক পঢ়াই পেলাই আহি গ'ল এতিয়া কেমেৰা পাছফালে আছে বাই কেমেৰা পাছফালে মই আছোঁ মাতটো শুনাই দিছে মানে আৰু দৈ দিব সময়ত মই গেছটো একদম কমাই লৈছোঁ এতিয়া মই দি দিম ইয়াত বেছি নিদিওঁ বাছ বাছ হাতখন অকণমান মিলাই দিওঁ দেখা দিওঁ আৰু মানে দৌ বনাইছোঁ আৰু ময়ো মিলাইছোঁ আকৌ কাপোৰ একেকেইটাকে পিন্ধি থকা একেকেইটাকে ধুওঁ আৰু পিন্ধোঁ মানে আৰু গৰমৰ দিনত যে কমফৰ্টেবল কাপোৰ দুটামানেই থাকে কিন্তু আৰু ভিডিঅ' বনাইছোঁ যে আমি বেলেগ নতুন কাপোৰ পিন্ধিম সেইটো নহয় দেই আমি যেনেকৈ থাকোঁ সেনেকৈ ভিডিঅ' বনাওঁ যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' বনাম মই একদম জোতে জপৰা চপৰা চুলিবিলাক চব দেখাই দিছোঁ এতিয়া মানে আজি বনাই এই বোলে জন্মাষ্টমী বুলি আৰু এটা দুখ খবৰ আছে নহয় দুখৰ খবৰ মানে কাইলৈ আমাৰ ভণ্টি সুপ্ৰিয়া শইকীয়া ঘৰলৈ যাবগৈ কৰ্মসূত্ৰে যাবগৈ তাই ইয়াত মানে এটা কাপোৰ চাপোৰ চিলোৱাৰ ক্ষেত্ৰত মানে অকল তাই মানে আৰু অলপ মানুহৰ প্ৰয়োজন হয় আৰু নহ'লে মানে বিজনেছটো হেৰি হৈ যায় ন আৰু অৰ্ডাৰ চৰ্ডাৰ বহুত আৰু মোৰ হ'ল জুৱেলাৰী মোৰ জুৱেলাৰীটো ইমান প্ৰব্লেম নাই মাল আহে মাল দিওঁ বছ তাই আকৌ চিলাব লাগে না সেইটো কাৰণে মানে সেই দিগদাৰ হয় আৰু গতিকে যাবগৈ কাইলৈ আহিব মাজে মাজে তাকে এই মোৰ ৰুমটো খালী মই আৰু আমি বৈষ্ণৱ থাকিম আৰু আজি থাকিম আৰু দেখি থাকিব আমাৰ কেইটা মুখখন থাকিবই আৰু নক'বা আকৌ দেখাই আছোঁ বুলি চুকন্যা শইকীয়া কিমানকে দেখাই নিজে মুখখন উলিয়াই দিম ইহঁতে নেদেখাই মোক গৈছোকে বোলে আপোনালোকে বোলে কয় বোলে চুকন্যাক উলিয়াই পিনে ভিউজ পায় সেইটো নহয় ইহঁতি একদম দেখাব নিবিচাৰে মই মুখখন বোলো নুলিয়াওঁ নি কেতিয়াবা মইহে মনত পেলাই দিওঁ মই বোলো নুলিয়াওঁ নি অকণমান উলিয়াই আকৌ বাই এজনী আৰু এইফালে বৈষ্ণৱলৈ মই একদম ধুনীয়াকৈ ই মানে পনীৰ খাই ভাল পাই যে একদম পনীৰ পূৰা সৰহকৈ থৈ দিছোঁ তালৈ ৰেড চিলি দি দিম অকণমান দি দিম আপোনালোকে যদি জ্বলা খাই তেতিয়া দিব পাৰিব আৰু জ্বলা মিঠা সেইটো ভাল পাওঁ বেছি সেইকাৰণে দি দিছোঁ নিজে নাম দিছোঁ দৈ পনীৰ ৰেচিপি দৈ পনীৰ ভাজি আমাৰ একদম গাঁৱলীয়া খাটি ভাষাত ক'বলৈ গ'লে থৈ দিওঁ আৰু গেছ অফ হৈ গ'ল আৰু এইফালে বৈষ্ণৱৰ কাৰণে মই এতিয়া অকণমান দি ঢাকি পিনি থৈ দিওঁ এইখিনিও আৰু যাওঁ এতিয়া মই গা চা ধুই লওঁগৈ বনাই মেলি হ'ল যেতিয়া মেলি গা চা ধুই মেলি আহোঁগৈ তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া খাব লাগে খাম আৰু এতিয়া বেছি টাইম নহয় 9টা বাজিছে দেখিছেনে ইমানে কামত ফাৰ্ষ্ট একদম 9টা বজাতে ভাত চব্জি বনাই আজৰি হৈ গ'লোঁ এতিয়া গৰম দিন যে একদম বনাই মেলি আজৰি হৈ এতিয়া বহি থাকিম যেতিয়া ভোক লাগে তেতিয়া খাম আমাৰ সদায় খাওঁতে 11টা বাজে খালি বৈষ্ণৱক আগে খুৱাই লোৱা হয় আৰু হৈ গ'ল আপোনালোকে এতিয়া মই নাম দিছোঁ নহয় দৈ পনীৰ ভাজি আপোনালোকে বনাই খাব ঘৰতে দিন আৰু ভিডিঅ'টো চাগে মই ইয়াতে এতিয়া ৰখাই দিওঁ আৰু একেবাৰে ৰাতিপুৱা দেখাব লাগিব নহয় কাইলৈ যিহেতু যাবগৈ নহয় গুড মৰ্ণিং এভৰিৱান আৰু 9টা বজাতে উঠি পেলাই সোনকণক থৈ আহিলোঁগৈ STC তাই গুচি গ'লগৈ ভিডিঅ' কৰা নহ'লে কাৰণ জানে লগৰজনী লগতে অহা আৰু তাই যদি গুচি যায় মোৰ কিমান বেয়া লাগিব বুলি জানে সেইটো মোৰ কলিজাটো এতিয়া আৰু মই পূৰা খেলি আছোঁ হয় নাই একদম বেলেগ হাঁহি মাৰি আহিছে মাহীক কৈ দিয়াচোন মাহী মিছ ইউ কৈ দিয়া আমি এতিয়া কি কৰি আছোঁ কৈ দিয়া পূৰা খেলিছোঁ মানে ইয়াৰ হাফ ইয়াৰলি পাইছেহি যে অকণমান পঢ়ি আছে এতিয়া আৰু বেছিকৈ মই আৰু একো নকওঁ আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু বহুত সোনকালে অন্য এটা ভিডিঅ'ৰ সৈতে মই আহি আছোঁ গতিকে আজিলৈ আহিছোঁ বাই বাই